নমস্কাৰ সকলোকে আকৌ আহিলোঁ নতুন এটা দিনৰ সৈতে নতুন এটা ভিডিঅ' ক্লিপ লৈ আজি আনিছোঁ ভণ্টিৰ বিয়াৰ কাপোৰ কিনিব যোৱাতে সৰু সৰু ফটো কেইখনমান ৰাখিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ক্লিপটো কাপোৰবোৰ কেনেকুৱা লাগিছে জনাব আমি কিনিছিলোঁ চয়নিকা চিল্ক ফেক্টৰী কল্পতৰু তাঁতঘৰ নিহাৰিকা চিল্ক হাউচ আৰু দুখনমানত সোমাইছিলোঁ কিন্তু শেষত আপোনালোকক দেখাইছোঁ আৰু বাকী কেইযোৰ কাপোৰৰ ফটো লোৱা নহ'ল যিহেতুকে আপোনালোকে যদি বিচাৰে গোটেই কাপোৰখিনি চাব তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এদিন এটা সম্পূৰ্ণ ভিডিঅ' আকাৰে গোটেইখিনি কাপোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেতিয়ালৈ ভাবিলোঁ যিখিনি মোৰ ফোনত আছিলে ফটো কেইখনমান সেইখিনি আজি শ্বেয়াৰ কৰিলোঁ কেনেকুৱা হৈছে জনাব আৰু নেক্সট ভিডিঅ' চাই থাকিবৰ বাবে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব যদি চাব বিচাৰে এইযোৰ টাইট টচ এইযোৰ মই লোৱা এইটোতো নিহাৰিকা চিল্ক হাউচৰ হয় আৰু তেওঁলোকৰ কাপোৰবিলাক বহুত বেছি কোৱালিটি ভাল আৰু বহুত বেছি ইউনিক ডিজাইন হয় বহুতেই ধুনীয়া আৰু নেক্সট ভিডিঅ'ত মই সম্পূৰ্ণকৈ দেখুৱাব চেষ্টা কৰিম এইকেইযোৰ লোৱা হৈছিল চিলেক্ট কৰা হৈছে এইযোৰ মেইন চিজযোৰ